কাউণ্টিং মাইল। ত' গাইজ মই এতিয়া আছোঁ বৰ্তমান যোৰহাটত, আৰু এতিয়া হয়তো ক'ত গৈ আছোঁ আপোনালোকে টাইটেলৰ থাম্বনেল চাই গম পাইছে। মই এতিয়া গৈ আছোঁ যোৰহাটৰ ৰামদেৱ মন্দিৰ। ত' মই ফাৰ্ষ্ট টাইম গৈ আছোঁ ৰামদেৱ মন্দিৰ, দেখাই আছোঁ সকলোখিনি। ত' আপোনালোকে চাই থাকক ব্লগটো লাষ্ট লাগে। আমি ফাইনেলি পাই গ'লো ইয়াতে ৰামদেৱ বাবা মন্দিৰ, স্থান হাতীগড়, উত্তৰ শলগুৰি গাঁও, যোৰহাটত আছে। আপোনালোকে আহিব পাৰে ইয়াতে। এইপিনে মোৰ পিছপিনে আছে বাবা ৰামদেৱ মন্দিৰ। ত' আপোনালোকে চাওক, মই সকলোখিনি দেখাই আছোঁ। পূৰা মানে বহুত ডাঙৰ হয় মন্দিৰ। কিবা ফাৰ্ষ্ট টাইম আহিছোঁ, পূৰা মজা লাগিছে আহি পেলাই। আৰু এতিয়া ডাইৰেক্ট আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। চলো গাইজ, এনে দেখা পাইছে আপোনালোকে 4 হুইলাৰ পাৰ্কিং। এইপিনে পূৰা 4চকীয়া গাড়ী এনেকৈ ইয়াত পাৰ্কিং কৰিব পাৰিব। এনেকৈ দেখা পাব। ইয়াতে অনুগ্ৰহ কৰি জোতা চেণ্ডেল ইয়াত থৈ যাওক। ত' আপোনালোকে ফাৰ্ষ্ট টাইম ইয়াত জোতা চেণ্ডেল থৈ ল'ব। তো গাইজ, আমি এতিয়া গৈ আছোঁ ওপৰলৈ। বহুত মানে ওখ, মানে বহুত ডাঙৰ এটা মন্দিৰ হয়। পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ হয়। আৰু এতিয়া আমি মানে ভিতৰলৈ সোমাই আহিছোঁ। আৰু ইয়াত ভিতৰলৈ সোমাই আহি মানে আপোনালোকে চাওক, যিটো ইয়াত মানে ভাল লাগিছে সেইটো আপোনালোকক এনেকৈ মানে বুজাব নোৱাৰিম। আৰু এটা মানে বহুত ডাঙৰ এটা মন্দিৰ হয়। তো আপোনালোকে মানে মোবাইলত অলপ সৰু দেখিব পাৰে, কিন্তু ওচৰৰ পৰা মানে ডাইৰেক্ট দেখিলে বহুত ডাঙৰ মন্দিৰ হয় এটা। তো ইয়াতে মানে ওপৰতে এনেকৈ বাবা ৰামদেৱৰ লাইফষ্টাইলটো দেখুৱাই হৈছে, মানে জীৱনকালটো দেখুৱাই হৈছে। আৰু আপোনালোকক দেখাই দিছোঁ মই ভালকৈ। আৰু জানিব পৰা মতে মানে এই মন্দিৰটো বনাওঁতেনে 13 বছৰ সময় লাগিছিল। আৰু এইটো 2022 চনৰ 22 জানুৱাৰী তাৰিখেটো অপেনিং কৰা হৈছে। আৰু গাইজ, ইয়াতে আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু সেৱা কৰি লৈ এতিয়া ধুনীয়াকৈ প্ৰসাদ দিছে। আৰু এতিয়া তো গাইজ, আপোনালোক আহিব পাৰে ইয়াতে। এইটো হৈছে বাবা ৰামদেৱ মন্দিৰ। ইয়াত আহি বহুত মানে ভাল লাগিলে, আৰু ধুনীয়াকৈ ইয়াত মানে সেৱা হৈ গ'ল। তো গাইজ, এইপিনে মানে বহুত এটা ডাঙৰ মন্দিৰ হয়। এইপিনে অনন্ত সজ্জাৰ দৃশ্য এনেকৈ দেখুওৱা হৈছে, সুন্দৰ পৰিৱেশ। আৰু চাওক, মানে বহুত ডাঙৰ এটা এৰিয়া হয়। পিছত এই মূৰ্তি ইয়াত বনাই মেলি থোৱা হৈছে। তো গ'লোঁ আৰু মানে মজা লাগিলে ওপৰত উঠি। তো আপোনালোকে বহুত ডাঙৰ হয়, মানে ভিতৰৰ পৰিৱেশটো বেছি ধুনীয়া লাগিছে। আৰু চাওক, ইয়াৰ এটা ধুনীয়া চিনেমেটিক শ্বট চাই লওক। এইটো আছিলে আজিৰ ভিডিঅ'। দেখুৱালোঁ আপোনালোকক বাবা ৰামদেৱ মন্দিৰ কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ বাবা ৰামদেৱ মন্দিৰ, বহুত ভাল লাগিলে আহি। আৰু আপোনালোক আহিব পাৰে। তো বেছি দীঘল কৰি নাথাকোঁ আৰু। তো এইখিনি আছিলে আজিৰ ব্লগ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো নতুন ভিডিঅ' হতে নতুন জেগা লগ পাম। দিলেন বাই বাই।